ফ্লাইট মোড বা এয়াৰপ্লেন মোড অন ৰাখিলেও আপুনি যাতে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে দুটা ট্ৰিক্স কৈ আছোঁ। ট্ৰিক্সকেইটা পাহৰি নাযায়, তাৰ বাবে ভিডিঅ'টো ছেভ কৰি ৰাখিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ চাবলৈ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে মোবাইলত ফ্লাইট মোড অন কৰি লওক। এতিয়া ডায়েল পেডত **4636# এইটো এণ্টাৰ কৰক। ফোন ইনফৰমেশ্যনত ক্লিক কৰক। এতিয়া ইয়াত ৰেডিঅ' পাৱাৰ বুলি অপশ্যন দেখিব, সেইটো অন কৰি দিয়ক। নিশ্চয় দেখিছে মোৰ ফোনটো ফ্লাইট মোড হৈ আছে, তথাপি ইয়াৰ ইণ্টাৰনেট স্পীডটো দেখুৱাই আছে। এতিয়া যদি ইউটিউব অ'পেন কৰি চাওঁ তেনেহ'লে দেখিব ইয়াত ইউটিউব আৰামছে প্লে হৈছে আৰু ইয়াত কোনো ধৰণৰ মই ৱাইফাইও ব্যৱহাৰ কৰা নাই, ফোনটো ফ্লাইট মোড হৈ আছে। কিন্তু এইটো হৈছে চেমচাং ফোন, ইয়াত সেই কোডটোৱে কাম কৰা নাই। তাৰ বাবে আপোনালোকে 4G LTE ছুইচ এই এপটো ডাউনলোড কৰি লওক। এপটি অ'পেন কৰিলে ফোন ইনফো বুলি অপশ্যন দেখিব, তাত ক্লিক কৰক। লঞ্চ মোডত ক্লিক কৰক। ইয়াতো সেই একেখিনি অপশ্যন দেখিব। মোবাইল ৰেডিঅ' পাৱাৰটো অন কৰক। দেখিছে ইয়াত ফ্লাইট মোড অন আছে, কিন্তু যদি মই ইউটিউব অন কৰি চাওঁ তেনেহ'লে ইয়াত ইউটিউব আৰামছে চলি আছে।